নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লক্ষ্যজ্যোতি শইকীয়াই আপোনালোক সকলোকে দ্য এডুকেশ্যন হাব আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইটো হৈছে ইণ্ডিয়ান পলিটি অৰ্থাৎ ভাৰতীয় ৰাজনীতিৰ প্ৰথমটো ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে ভাৰতীয় সংবিধানৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰৰ আলোচনা কৰা হৈছে। বন্ধু বান্ধৱীসকল, এই চেনেলটোৰ জৰিয়তে আগন্তুক দিনত হ'বলগীয়া যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ দি অহা হৈছে আৰু এই চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হ'ল দ্য একজেক্ট ডেট অফ এনেক্টমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ভাৰতৰ সংবিধান প্ৰণয়নৰ সঠিক তাৰিখ হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নাম্বাৰ ডি, জানুৱাৰী 26, 1950, অৰ্থাৎ 26 জানুৱাৰী 1950 চনত ভাৰতৰ সংবিধানখন প্ৰণয়ন কৰা হৈছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল হু প্ৰিচাইডেড অভাৰ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ইন 1946, 1946 চনত সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতিত্ব কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নাম্বাৰ ডি, ডক্টৰ শচীদানন্দ সিনহা, অৰ্থাৎ ডক্টৰ শচীদানন্দ সিনহাদেৱে 1946 চনত সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল হু ইজ কনচিডাৰেড টু বি দ্য আৰ্কিটেক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ নিৰ্মাতা বুলি কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নাম্বাৰ বি, বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰদেৱক ভাৰতীয় সংবিধানৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ইনিচিয়েল নাম্বাৰ অফ মেম্বাৰ্ছ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি কনষ্টিটিউটেড টু ড্ৰাফ্ট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ গঠন হোৱা সংবিধান সভাৰ প্ৰথম সদস্যৰ সংখ্যা কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নাম্বাৰ ডি, 389, অৰ্থাৎ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ গঠন হোৱা যিখন সংবিধান সভা আছিলে সেই সংবিধান সভাৰ প্ৰথম সদস্য সংখ্যা আছিল 389 জন। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল দ্য মেম্বাৰ্ছ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলিৰ সংবিধান সভাৰ সদস্যসকল হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য প্ৰভিন্সিয়েল লেজিছলেটিভ এছেম্বলি, অৰ্থাৎ ভাৰতৰ যিসমূহ প্ৰদেশ আছিলে সেই প্ৰদেশসমূহৰ বিধানসভাৰ সদস্যসকলে এই সংবিধান সভাৰ সদস্যসকলক নিৰ্বাচিত কৰিছিল। অৰ্থাৎ প্ৰাদেশসমূহৰ বিধানসভাৰ সদস্যসকলে ভাৰতীয় সংবিধান সভাৰ সদস্যসকলক নিৰ্বাচিত কৰিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ এডপ্টেড অন, ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, নৱেম্বৰ 26, 1949, অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত হৈছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল ইন হুইচ ইয়েৰ ডিড ইণ্ডিয়া বিকম এ ৰিপাব্লিক, কোন চনত ভাৰতে গণৰাজ্য হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 1950, অৰ্থাৎ 1950 চনত ভাৰতে গণৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল হুৱেন ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি হেল্ড, সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ডিচেম্বৰ 9, 1946, অৰ্থাৎ 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ড্ৰাফটেড বাই, ভাৰতীয় সংবিধানৰ খচৰা কাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ সংবিধান সভাৰ জৰিয়তে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল হু ৱাজ দ্য হেড অফ দ্য ড্ৰাফটিং কমিটি কনষ্টিটিউটেড বাই দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধানৰ সংবিধান সভাৰ দ্বাৰা গঠন কৰা খচৰা সমিতিৰ মুৰব্বী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ডক্টৰ বি আৰ আম্বেদকাৰ, অৰ্থাৎ ডক্টৰ বি আৰ আম্বেদকাৰদেৱ আছিল ভাৰতৰ সংবিধান সভাৰ দ্বাৰা গঠন কৰা খচৰা সমিতিৰ মুৰব্বী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেছিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি, সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া আছিল ভাৰতীয় সংবিধান সভাৰ সভাপতি। নেক্সট কুৱেশ্যন,
দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ ফৰ্ম আণ্ডাৰ দ্য হুইচ অফ দ্য ফলোয়িং। তলত উল্লেখ কৰা কোনটোৰ অধীনত সংবিধান সভা গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, কেবিনেট মিছন প্লেন। অৰ্থাৎ কেবিনেট মিছন প্লেনৰ অধীনত ভাৰতীয় সংবিধান সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কামছ ইনটু ফ'ৰ্চ অন হুইচ অফ দ্য ফলোয়িং ডেইজ। তলত উল্লেখিতসমূহৰ ভিতৰত কোনটো চনত ভাৰতৰ সংবিধানখন বলবৎ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 26 জানুৱাৰী 1950। অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন বলবৎ কৰা হয়। নেক্সট কুৱেশ্যন, হাউ মেনি আৰ্টিকলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানত কিমান প্ৰবন্ধ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, 448। অৰ্থাৎ 448টা প্ৰবন্ধ আছে, অৰ্থাৎ আৰ্টিকেল আছে। যেতিয়া সংবিধানখন প্ৰণয়ন কৰা হৈছিল তেতিয়া 395টাহে আছিল, কিন্তু বৰ্তমান সংবিধান সংশোধন কৰি ইয়াৰ সংখ্যা বঢ়াই 448 অৰ্থাৎ 448টা কৰা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, দ্য কনচেপ্ট অফ ৰুল অফ ল ইজ এ স্পেচিয়েল ফিচাৰ অফ কনষ্টিটিউশ্যনেল ছিষ্টেম অফ। আইনৰ শাসন ধাৰণাটো সাংবিধানিক ব্যৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য। এই বৈশিষ্ট্যটো কোনখন ৰাষ্ট্ৰৰ সংবিধানৰ পৰা ভাৰতে গ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ব্ৰিটেইন। ব্ৰিটেইনৰ পৰা ভাৰতীয় সংবিধানে আইনৰ শাসন ধাৰণাটো গ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, দ্য ফ্ৰেজ ইকুৱেলিটি বিফৰ ল ইউজড ইন আৰ্টিকল 14 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন বৰোৱেড ফ্ৰম। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 14ত ব্যৱহৃত আইনৰ আগত সমতা পৰ্যায়টো কোনখন ৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, ব্ৰিটেইন। ব্ৰিটেইনৰ পৰা ভাৰতীয় সংবিধানে আইনৰ আগত সমতা এই পৰ্যায়টো গ্ৰহণ কৰিছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, হাউ ডাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইব ইণ্ডিয়া। ভাৰতৰ সংবিধানে ভাৰতৰ বৰ্ণনা কেনেকৈ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ইউনিয়ন অফ ষ্টেটছ। অৰ্থাৎ ভাৰতৰ সংবিধানে ভাৰতক ৰাজ্যসমূহৰ সংঘ হিচাপে বৰ্ণনা কৰিছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ইউনিয়ন পাৱাৰ্ছ কমিটি অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। সংবিধান সভাৰ সংঘ ক্ষমতা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, পণ্ডিত জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰু আছিল সংবিধান সভাৰ সংঘ ক্ষমতা সমিতিৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য অফিচিয়েল লেংগুৱেজ। ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাজ্যিক ভাষাৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, পাৰ্ট 17। অৰ্থাৎ ভাৰতীয় সংবিধানৰ 17 নম্বৰ অংশত ৰাজ্যিক ভাষাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়াৰ আৰ্টিকলটো হৈছে 343 অৰ্থাৎ 343। 20 নম্বৰটো কুৱেশ্যন আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, দ্য ফিচাৰ অফ জুডিচিয়েল ৰিভিউ হেজ বিন ইনস্পায়াৰ্ড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ। ভাৰতীয় সংবিধানৰ জুডিচিয়েল ৰিভিউৰ বৈশিষ্ট্য কোনখন ৰাষ্ট্ৰৰ সংবিধানৰ পৰা গ্ৰহণ কৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 3, USA অৰ্থাৎ ইউনাইটেড ষ্টেট অফ আমেৰিকা। ভাৰতীয় সংবিধানৰ জুডিচিয়েল ৰিভিউৰ বৈশিষ্ট্যটো আমেৰিকাৰ পৰা গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।